Karbi Anglong Autonomous Council pen G25 Troxiarni Bang Ingrat Troxia Tumaphan Grade 4 Mate Upper Primary School Salong Chokidar Tumaphan CEM Dr. Tuliram Longhang Ardeng pen appointment letters kapos repona birta nangli Karbi Anglong Autonomous Council New Secretariat Building Meeting Hall along ada por phai krisi pen bangso mai pangchengpong Pini appointment letters keron ponalong West Karbi Anglong pen bang krisi lapen Karbi Anglong pen bang kretrok kadokawe bang ingkora troxia tumaphan pipa jerpon appointment letters keron amayalong MP Horen Singh Be MLA Dor Singh Ronghang MLA Rup Singh Terong Karbi Anglong Autonomous Council Chairman Raju Tiso EM MAC atum School Inspector lapen pinnang an kitikiding atum chetongdon Azir include pen Upper Primary School along Chokidar Klembo Matumaphan appointment letters Kilong pen Aning Karong lapen Karbi Anglong Autonomous Council kitikiding atumaphan Kachuru Pazirpon 2006 আগত যিবিলাকৰ মোবিল স্লাইচ হোৱা নাই এমই স্কুলৰ বিশেষকৈ এমই স্কুলৰ স্লাইচ হোৱা নাই তেওঁলোকৰ কাৰণে আমি থাৰ্ড গ্ৰেড কোৰ্চটো ইলেকশ্যনৰ নিৰ্বাচনৰ আগতে আমি এপইণ্টমেণ্ট দিয়া হৈছিল কিন্তু ফ'ৰ্থ গ্ৰেড যিবিলাক সুবিধাৰ আছে তেওঁলোকৰ এপইণ্টমেণ্ট দিয়া হোৱা নাই টোটেল কাৰ্বি আংলঙৰ প্ৰভিঞ্চিয়েলাইজ হৈছে 27 এমই স্কুল এই গোটেইখিনি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এপইণ্টমেণ্টটো আমি শেষ কৰিলোঁ কিছুমান ৰাজনৈতিক দলবিলাকে মনোসজাগ কথা কৈছে যে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এপইণ্টমেণ্টটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বাতিল কৰা হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এপইণ্টমেণ্ট দিয়া ক্ষমতা নাই বুলি তেওঁলোকৰ ধাৰণাও কৰিছে প্ৰচেছনো কৰিছে মেম'ৰেণ্ডাম দি আছে কিন্তু মই তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰিম মনোসজা কথাবিলাকৰ সেইটো কৰিব নালাগিছে কাৰণ যিমানখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চেংচন পোষ্ট আহিছে ডিপাৰ্টমেণ্ট 30 ডিপাৰ্টমেণ্টৰ যিবিলাকৰ চেংচন পোষ্ট আছে ৰিটায়াৰমেণ্ট ভেকেঞ্চি ডেট ভেকেঞ্চি সেই গোটেইখিনি ভেকেঞ্চিবিলাকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এডভাৰটাইজমেণ্ট দিছোঁ তাৰপিছত ইণ্টাৰভিউ কল কৰিছোঁ তাৰপিছত এজ পাৰ বেচিছতে আমি এপইণ্টমেণ্ট দি আহি আছোঁ আৰু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যেতিয়া CM দায়িত্ব লোৱাৰ পিছত আজি তাৰিখলৈকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড 30 ডিপাৰ্টমেণ্টত অসম চৰকাৰে ইণ্টাৰফেয়াৰ কৰা আজি তাৰিখলৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এপইণ্টমেণ্ট দি আছে আৰু ভৱিষ্যতত দি থাকিব ৱেষ্ট কাৰ্বি আংলং 2600 পোষ্টত তাত প্ৰয়োজন আছে ৰিকুৱাৰমেণ্ট আছে সেই গোটেইখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এতিয়া এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টে দি আছে এডভাৰটাইজমেণ্ট যেতিয়া হ'ব ইণ্টাৰভিউ কল কৰিব এজ পাৰ মেৰিট যেতিয়া আহিব সেইমতে আমি বিনামূলীয়াকৈ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকৰ এপইণ্টমেণ্ট গতিকে আজিও 27ৰ ফ'ৰ্থ গ্ৰেডৰ এপইণ্টমেণ্ট আমি